ৰাজ্যত সঘনাই হোৱা ধৰ্ষণ কাণ্ডৰ যেন পুতক ল'লে এগৰাকী সাহসী মহিলাই। উক্ত ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আমবাৰীত। এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে পাখন্ত মইল উদ্দিনৰ গুপ্তাংগ কাটিলে সাহসী মহিলাই। তাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলত। লিংগছেদ কৰি ক্ষান্ত নাথাকিল সাহসী মহিলা। নিজ হাতেৰেই ছেদ কৰা লিংগ জমা দিলে আৰক্ষীক। মহিলাগৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লম্পট মইনুদ্দিন। সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লম্পট মইনুদ্দিন। ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে মহিলাগৰাকী বৰ্তমান অভয়াপুৰী আৰক্ষীৰ জিম্মাত আছে। শুনামতে ৰাতি আনুমানিক 12:30 বজাত মইনুদ্দিন নামৰ মানুহটা মফিজুদ্দিনৰ বোৱাৰী ঘৰত সোমাইছিল। বোৱাৰীটা বোলে তাৰ গুপ্তাংগটো কাটি পেলাইছে। তাৰপিছত আমি শুনামতে ল'ৰাটাক হস্পিটেলত লৈ গৈছে, বঙাইগাঁও হস্পিটেলত লৈ গৈছে। এইখিনিয়ে জানো আৰু। ঠাইডোখৰৰ নাম কি? আমবাৰী। অভয়াপুৰী আমবাৰী। নিউজ ডেস্ক, ইণ্ডিয়া টক্স 365।